हेलो फ्रेंड्स অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিভিন্ন গুৰুত্বপূৰ্ণ কোৱেশ্চনবোৰ এই চেনেলটোত আলোচনা কৰা হয়। আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব। সো আজিৰ কোৱেশ্চন নম্বৰ 1 ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল? ইয়াৰ আনসাৰটো হ'ব গোপীনাথ বৰদলৈ। কোৱেশ্চন নম্বৰ 2 পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? এনসার অমিয় কুমার দাস। কোয়েশ্চন নম্বর 3 পদ্মশ্রী বঁটা লাভ করা প্রথম অসমীয়া কোন? এনসার অপশন বি কৃষ্ণকান্ত সন্দিকৈ। কোয়েশ্চন নম্বর 4 সাহিত্য একাডেমি বঁটা লাভ করা প্রথম অসমীয়া কোন? এনসার অপশন ডি যতীন্দ্রনাথ দুৱৰা। কোয়েশ্চন নম্বৰ 5 যতীন্দ্রনাথ দুৱৰাই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? এনসার বনফুল। কোয়েশ্চন নম্বৰ 6 যতীন্দ্রনাথ দুৱৰা কোনখন অধিৱেশনৰ সভাপতি আছিল? এনসার গুৱাহাটী অধিৱেশনৰ। কোয়েশ্চন নম্বৰ 7 নলিনীবালা দেৱীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? এনসার অলকানন্দা। কোয়েশ্চন নম্বৰ 8 ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী ভাৰতীয় কোন? এনসার আনন্দৰাম বৰুৱা। কোয়েশ্চন নম্বৰ 9 পঞ্চমী চুটি গল্পটোৰ ৰচক কোন? এনসার সূৰ্য কুমাৰ ভূঞা। কোয়েশ্চন নম্বৰ 10 মীৰ জুমলাৰ অসম আক্ৰমণ ঐতিহাসিক পুথিখন কোনে লিখিছিল? এনসার সূৰ্য কুমাৰ ভূঞা। কোয়েশ্চন নম্বৰ 11 পঞ্চপুষ্প পুথিখনৰ ৰচক কোন? এনসার তীৰ্থনাথ শৰ্মা। কোয়েশ্চন নম্বৰ 12 তীৰ্থনাথ শৰ্মা কোনখন অধিৱেশনৰ সভাপতি আছিল? এনসার মাকুম অধিৱেশনৰ। কোয়েশ্চন নম্বৰ 13 মধুপুৰ বহুদূৰ এই গল্পটোৰ ৰচক কোন? এনসার শিলভদ্ৰ। কোয়েশ্চন নম্বৰ 14 শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে? এনসার মধুপুৰ বহুদূৰ। কোয়েশ্চন নম্বৰ 15 ট্ৰেডিশন এণ্ড প্যাৰাডাইজ গৱেষণা গ্ৰন্থখন কাৰ? এনসার হীৰেন গোহাঁই।